চিন্তু ব্লগছ ইউটিউব চেনেলটোত কিয় ভিডিঅ' আপলোড নকৰোঁ চাবলৈ আৰম্ভ কৰিছে চিন্তু ভাই অন্য এটা ভিডিঅ' সকলোৱে সুধি আছে যে চিন্তু ভাই চিন্তু ব্লগ চেনেলটো কি হ'ল হঠাৎ নাইকিয়া হ'ল যে আজি কিছুদিনৰ পৰা সেই চেনেলটোত ভিডিঅ' আপলোড হোৱা নাই সকলোৱে সুধি আছে আৰু সকলোকে জনাই দিছোঁ যে সেই চেনেলটোৰ এটা কপিৰাইট ষ্ট্ৰাইক পৰিলে কাৰণে সেই চেনেলটোত ভিডিঅ' দিব পৰা নাই সেইকাৰণে কি নতুন এটা চেনেল খুলিছোঁ চিন্তু ভাই এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আগতে আৰু ভিডিঅ' কেতিয়াও নাযায় মানে কেতিয়াবা যাব পাৰে শ্বৰ্ট ভিডিঅ'বোৰ সৰু সৰু আৰু লং ভিডিঅ' ইয়াতে যাব ব্লগখিনি আৰু আপোনালোকে মৰম আশীৰ্বাদ দিব সেয়া আৰু সকলোৱে মোক মেছেজ কৰি সুধি আছে যে চিন্তু তোমাৰ চিন্তু ব্লগছ ইউটিউব চেনেলটো কি হ'ল তাত ভিডিঅ' নোপোৱা হ'লোঁ যেন সেইভাৱে কৈ দিছোঁ আৰু এইকেইদিন পূৰা কণ্টিনিউটি ভিডিঅ' দি যাবলৈ চেষ্টা কৰিছোঁ এসপ্তাহ পূৰা মানে দি যাম 7টা ভিডিঅ' চাওঁ কি হয় আপোনালোকে আগৰ দৰে সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ আৰু বহুত সাহস লৈ চেনেলটো খুলিছোঁ আগৰ নিচিনাকৈ যাতে সকলোৱে মৰম দিয়ে তাকেই আৰু জনাইছোঁ আৰু বিশেষকৈ আমাৰ শ্বৰ্ট ফিল্মখন আহি আছে আপডেট শ্বৰ্ট ফিল্মখন কেতিয়া আহিব কি কাম ক'ত হৈ আছে সকলোখিনি জনাই থাকিম চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আৰু লগতে শ্বুটিঙৰ আমাৰ কেনেকৈ শ্বুটিং হৈছিল সঁচা মৰমখন কোন অভিনেতা আহিছিল সকলোখিনি দেখুৱাই দিছোঁ চাওক যোৱা ভিডিঅ' দিবলৈ থাকি গ'ল মই পাহৰি গ'লোঁ তাৰ বাবে ক্ষমা খুজিছোঁ আৰু এতিয়া আপোনালোকে চাওক কেনেকৈ শ্বুটিং হৈছিল আৰু ক'ত কেনেকৈ শ্বুটিং হৈছিল কেমেৰা কোন আছিল কেমেৰাত আছিল মানৱজ্যোতি বৰুৱা এনেকৈ আছিল কেইবাটাও আমি মানুহ জড়িত হৈ বনাইছিলোঁ আপোনালোকে ভিডিঅ'খিনি চাওক আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ আমাৰ ফালে শ্বুটিং চলি আছে দেখিছে আপোনালোকে এইফালে গোটেই গাঁৱৰ মানুহ উঠ খাই গৈছে এইফালে মণিপুৰ বহি আছে মণিপুৰে ডাইৰেকশ্যন দি আছে এইফালে আৰু গাড়ীৰ কাম চলি আছে এতিয়া কেমেৰা ডাইৰেক্টৰ আৰু আমাৰ লগতে চিন্তু বৰুৱা অফিচিয়েলত সঁচা মৰম শ্বৰ্ট ফিল্মখন আহিব প্ৰথম মোৰ জীৱনৰ শ্বৰ্ট ফিল্ম তাত চিন্তু বৰুৱা অফিচিয়েলত আহিব শ্বৰ্ট ফিল্মখন লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ চেনেল তিনিটা এতিয়া বৰ্তমান তিনিটা হ'ল এটা চিন্তু ব্লগছ এটা চিন্তু বৰুৱা অফিচিয়েল এটা এতিয়া চিন্তু ভাই মানে চিন্তু বৰুৱা অফিচিয়েল আৰু চিন্তু ভাই এই দুটা চেনেল বেছি ইম্পৰ্টেণ্ট দিয়া হ'ব গুৰুত্ব দিয়া হ'ব তাতে ভিডিঅ'খিনি দি যাম আৰু চিন্তু ব্লগ চেনেলটোতো ইমানটো এতিয়া মই আশা কৰাকৈ নাই চলাম বুলি আপোনালোকক নকওঁ কিন্তু চিন্তু বৰুৱা অফিচিয়েল আৰু চিন্তু ভাই এই দুটা চেনেল চলাম আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ বহুত গৰম উঠিছে ইয়াত গছ গছনি আছে ধুনীয়াকৈ বতাহ মাৰি আছে দেখিছে আপোনালোকে আৰু মই জানে ক'ত আছোঁ এতিয়া কলেজৰ ড্ৰেছত আছোঁ ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টা চাওক কেনেকুৱা পায় কমেণ্টত জনাওক নতুন চেনেল খুলিছোঁ সকলোৱে মৰম দিয়ক আগৰ দৰে